গাইজ, গুঞ্জন মুনু জোনালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। চাওকচোন ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। কচু থুৰ আজি পাতত দি খাম। এয়া মায়ে বুটলি আছে কচু থুৰটো। এয়া চাওকচোন, মায়ে ধুনীয়াকৈ বুটলি আছে। মা কেনেকৈ পাতত দিবি? কলপাতখন লেলাব লাগিব। লেলাই তাতে কচু থুৰকেইডাল ধুনীয়াকৈ ধুই পখালি কুটি দিব লাগিব। তাতে জলকীয়া এটা, নহৰু দুফট, আদা পাত এটা ধুনীয়াকৈ কলপাতে মেৰিয়াই জুইত সুমুৱাই পুৰিব লাগিব। দগ জুই নহয়, অলপ জুইত পুৰি মেলি ধুনীয়াকৈ তাৰপিছত পিটিকা কৰি খাব লাগিব। এয়া চাওকচোন, মায়ে মচন্দৈ বুটলিছে। কচু থুৰৰ লগতে মচন্দৈও দি দিব, লগত পাতত দি দিব লগতে। এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া মচন্দৈ। আমাৰ ঘৰত আগতে ঢেৰ আছিলে মচন্দৈ, এতিয়া মানে মৰি গৈছে গছবোৰ। আকৌ হ'ব নতুনকৈ, এয়া ওলাইছে আৰু লাহে লাহে। এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া মচন্দৈ, একদম কোমলীয়া কোমলীয়া হৈ আছে। চোন মায়ে কলপাত কাটিছে পাতত দিবৰ কাৰণে। মাক কি কৈছ? কলপাত কলপাতত পাতত দিলেহে সোনকালে লেলি নাযায়, ফাটি নাযায় কলপাত খিলা। নহ'লে অনকলৰ কলপাতত ফাটি যাব। এয়া ধুনীয়াকৈ মেৰিয়াই ধুই পখালি পাতত দিব লাগিব। মই কচু থুৰ লগত দিবলৈ এয়া লৈছোঁ 3 ফুটা নহৰু লৈছোঁ, আৰু পিঁয়াজ লৈছোঁ, জলকীয়া, আদা, নিমখ। আপোনালোকে জলকীয়াটো নিজে যিমান খায় সিমানটো দিব। মই এইকেইটা দিছোঁ। আৰু এয়া মায়ে কচু থুৰ আৰু মচন্দৈ ইয়াত দি বান্ধিছে। সৰু সৰুকৈ কাটি লৈছে অকণমান, তেতিয়াহে মানে ভাল হ'ব। আমি কলপাতখিলা এনেকৈ জুইত দিয়া নাই, আমি ৰ'দ দি আছে, আমি ৰ'দতে অকণমান লেলাই লৈছোঁ। তেনেকৈ দিলেও হ'ব ৰ'দত। এয়া চব তাত দি দিয়া হৈছে। এয়া চাওক, মায়ে ধুনীয়াকৈ পেক কৰি ল'লে। চাওকচোন ধুনীয়াকৈ এতিয়া জুইত পোৰা হৈছে। ধুনীয়াকৈ ইলুটি সিলুটি কৰি দিব, নহ'লে দেৰি যাব, বেছি পুৰি যাব। এয়া চাওকচোন, এয়া ফাইনেলি মোৰ কচু থুৰ আৰু মচন্দৈ পাতত দিয়া হৈ গ'ল। এয়া ধুনীয়াকৈ কলপাত এখনত উলিয়াই ল'লোঁ, আৰু ইয়াতে এতিয়া অকণমান নেমু চেপি তাৰপিছতে তেল অকণমান দি পিটিকা কৰি খাম। আচলতে কচু থুৰটো খাব লাগে, স্বাস্থ্যৰ কাৰণেও বহুত ভাল কচু থুৰটো আৰু মচন্দৈটো। সকলোৱে খাই চাবচোন, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আমাৰ কচু থুৰ পাতত দিয়া পিটিকা সনা হৈ গ'ল। এয়া চাওকচোন ধুনীয়াকৈ সানি লৈছোঁ, আৰু এতিয়া পূৰা খাম আমি।